উদ্ধার করা হে পরম করুণাময় জগৎ জননী এই দক্ষিণ নারদরে হদ হর্ষ প্রণাম হদ হর্ষ প্রণাম ঈশ্বর তোমার উপরে এই সরঙ্গর ফল কিন্তু কিন্তু বলে খবর দেবরে কি ব্যস্ত করা তোমার মনন না নারায়ণ নারায়ণ সাধনা সাধনা করে নিশ্চয় সাধনার মার্গ কারো এই কথাই আমাকেই বুঝিব লাগিছে কিন্তু হে জনার্দন এই এই সৃষ্টির আদি অন্ত বুঝিব পৰা সমুদ্র মোৰ একেবাৰে অভাৱ সমগ্ৰ সৃষ্টি চলিছে মাথো আপোনাৰ এই ইংগিত আৰু সেই ইংগিতৰ শিক্ষাকণ দিলেহে মই আপোনাৰ নমস্কাৰ কৰিব পাৰিম নে কি কৰ্তব্য বাৰ দানৱ কুলত ভক্ত শিৰোমণি প্ৰহ্লাদৰ নাতি বলি আপোনাকে দিনে নিশাই কৰিছে আলোচনা অন্যফালে দেৱতাসকলে অহংকাৰত মত্ত হৈ ৰাজ শাসন কৰি দেৱলোকলৈ কলংক আনিছে কেনেদৰে চাই আছা তুমি দেৱতাৰ এনে অহংকাৰ দেৱৰী প্ৰভু দেৱতাৰ অহংকাৰৰ অচিৰেই নহ'ব দানৱৰাজ বলিৰ মনোবাঞ্ছা পূৰ্ণ হ'ব প্ৰভু এই ক্ষেত্ৰত তোমাৰ সহায়ৰ হ'ব প্ৰয়োজন আপোনাৰ লীলাতে সদায় সমভাগী হৈ যাব এইখনৰ পিছে কওকচোন প্ৰভু কিদৰে মহাভক্ত গৰিৰ মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু দেৱতাৰ দৰ্শন নহ'ব সেই কথা তুমি নিজেই জানিবা কিন্তু আমি জানি চোৱা দেৱতাৰ দৰ্শনৰ প্ৰধান কাৰণ হ'ব আমাৰ এই অৰ্ধাংগিনী